কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী চকীৰ অন্তৰ্গত দাৰোগা বাগানৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। AS09AC7105 নম্বৰৰ এখন ইটা ভৰ্তি 407 গাড়ীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বোকাজানৰ দিহৰ পৰা আহি থকা অৱস্থাত দাৰোগা বাগানৰ সমীপত তীব্ৰ বেগত অহা স্কুটি এখনে গাড়ীখনৰ সন্মুখত আহি যোৱাৰ ফলত ইটা ভৰ্তি গাড়ীখনৰ চালকজনে স্কুটিখন বচাবলৈ যোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে বাগৰি পৰে বুলি জানিব পৰা গৈছে। যাৰ ফলত ইটা ভৰ্তি 407 গাড়ীত থকা বনুৱা এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত বোকাজান আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা 407 গাড়ীখন নিজৰ জিমাত লোৱাৰ লগতে গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ বোকাজান সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে আহত লোকজনক ডিমাপুৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। কাৰ্বি আংলং ঢেণ্টাঘাটৰ পৰা মিজোৰাম হানছে ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ। যোৱাকালি কাৰ্বি আংলং জিলাৰ ২০ নং সিংহাসন কনষ্টিটুৱেঞ্চিৰ অন্তৰ্গত দিছবাই গাঁৱৰ নিবাসী ১৭খন পৰিয়ালে কংগ্ৰেছ আৰু বিজেপিৰ পৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স আঞ্চলিক ৰাজনৈতিক দললৈ যোগদান কৰে। অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স আঞ্চলিক ৰাজনৈতিক দলটিয়ে 6 শেডিউল সংৰক্ষণাৰ্থে কাম কৰাৰ প্ৰতি আকৃষ্ট হৈ ১৭খন পৰিয়ালে কংগ্ৰেছ আৰু বিজেপিৰ পৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স আঞ্চলিক ৰাজনৈতিক দললৈ যোগদান কৰে বুলি জানিব পৰা গৈছে। 6 শেডিউল সংৰক্ষণাৰ্থে আৰু বৃহত্তৰ কাৰ্বি আংলং জিলাৰ ৰাজনৈতিক অভিৱৰ্তনকৰণাৰ্থে জন্ম লাভ কৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি তথা প্ৰাক্তন IAS বিষয়া JI কাথাৰৰ নেতৃত্বত চাইনি লাংছত মাছ জইনিং অনুষ্ঠান অনুষ্ঠিত কৰি ১৭খন পৰিয়ালৰ যোগদান কাৰ্যসূচী গ্ৰহণ কৰে। জানিব পৰা মতে উক্ত অনুষ্ঠানত JI কাথাৰে নতুনকৈ যোগদান কৰা ১৭খন পৰিয়ালক এখনিকৈ কাৰ্বি ফুলাম পোহৰে নিজ হাতে স্বাগতম জনাই বুলি জানিব পৰা গৈছে। আৰু উক্ত যোগদান কাৰ্যসূচীত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ লিগেল সেল চেমছন তেৰণ, ফাইনেন্স ছেক্ৰেটাৰী ৰাজেন টিমুং, সিংহাসন অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি দেউৰী টেৰাং, উপ সভাপতি ভূপেন কিলিং, প্ৰচাৰ সম্পাদক ৰেনসিং টেৰাং, সিংহাসন অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স ইউথ উইংৰ সভাপতি এলভিন কে আপ আৰু অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স ওমেন উইংৰ সহকাৰী সম্পাদিকা মমিতা সিংনাৰ্পি উপস্থিত থাকি উক্ত কাৰ্যসূচী সফল ৰূপায়ণ কৰে। কাৰ্বি আংলং মানজাৰ পৰা মমিতা টিমুংপি ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ। কাৰ্বি আংলং জিলাৰ বোকাজানত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি, অতিষ্ঠ গঙা ৰাইজ। বোকাজান বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই আজি বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান নতুন বস্তিৰ ৰাইজে জ্বলা কলা খাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। কিয়নো গাঁওখনত আজি প্ৰায় ৩-৪ দিন ধৰি ৰাইজে অন্ধকাৰ পৰিৱেশত নিশা কটাবলগীয়া হৈছে। যোৱা ৩-৪ দিনে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিকল হোৱা ট্ৰেন্সফাৰ্মাৰটো মেৰামতি কৰি নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উক্ত গাঁওখনত প্ৰায় ১,০০০তকৈও অধিক লোকে বসবাস কৰে। আজি ৩-৪ দিনে উক্ত গাঁওখনত থকা শিক্ষাৰ্থীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়ে উক্ত গাঁৱৰ লোকসকল উপায়ন্তৰ হৈ বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ মাচুল গ্ৰহণৰ অৰ্থে উক্ত গাঁৱত উপস্থিত হয়, কিন্তু আজি ৪ দিন ধৰি বিকল হৈ থকা ট্ৰেন্সফাৰ্মাৰটো মেৰামতি কৰি দিবৰ বাবে এজনো বিদ্যুৎ কৰ্মচাৰী উপস্থিত নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উক্ত গাঁওখনৰ ৰাইজে বাৰম্বাৰ বিদ্যুৎ বিভাগৰ বিভাগীয় বিষয়াক লিখিত আবেদন জনাইছে যদিও বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ সঁহাৰি পাবলৈ সক্ষম হোৱা নাই। Because we are facing a lot of problems in our locality, and even
these days the online is going on. Students are even facing lots of problems here. So I requested you to give a current as soon as in our locality, because no current, no light, because students are depending on this, and we are also, we are also servicing in the school, and we are not giving the class also, and exam is going on because they are not getting in time. Everything is depending online. So I requested electricity board to give the current in our locality. Thank you. As soon possible, because all are facing here. Because for the few public we are facing, if they are not giving electricity here, then tell them to cut their lights. And why they are giving the this harassment to us? Because water also not there. We are depending in. কাৰ্বি আংলং ধেন্দাঘাটৰ পৰা মিজোৰাম হানছে ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ।